everyone, good morning and welcome back to my channel. কি খবৰ আপোনালোকৰ? আশা কৰিছো আপোনালোক সকলো ভালে আছে। সো এতিয়া মই ৰাতিপুৱা আহিছো মৰ্নিং ৱাক কৰিব আৰু এতিয়া বাজিছে 5টা আৰু আন্ধাৰ হৈ আছে আজি অকমান আৰু মানুহ আহি আছে পিছফালে তো মই অকমান মানে হেৰিকে কথা পাতি আছো। সো চাই থাকিব ভিডিওটো। মই গৈ আছো এতিয়া। এয়া মই আহি পালোহি গ্ৰাউণ্ডলৈকে। ইয়াত মানুহে খোজকাঢ়িয়ে আছে চকচোন। অলপ দেৰি পিছত আৰু বহুত মানুহ আহি যাব। এতিয়া বহুত কম হৈ আছে। সো ময়ো অকণমান খোজকাঢ়িম, অলপমান এক্সাৰচাইজ কৰিম, তাৰপিছত যামগৈ ঘৰত। চাই থাকিব আপোনালোকে। চকচোন কিমান সানি ওয়েদাৰ আজি, কিন্তু ভালেই লাগে মোৰ তেনেকুৱা ওয়েদাৰ, কিন্তু বহুত গৰম, সেইটো এটা কথা। আৰু জবা ফুলবোৰ কিমান ধুনীয়াকৈ ফুলিছে দেখিছেনে বাৰু? পিংক কালাৰ জবা, ইমান ধুনীয়া লাগিছে নহয়। আৰু এইপিনে মোৰ 9 বাজি ফুলকেইটাও বহুত ধুনীয়াকৈ হৈছে। হেই এভৰিৱান, আমাৰ ব্ৰেকফাষ্ট হৈ গ'ল আৰু হাজবেণ্ডকো চব ব্ৰেকফাষ্ট কৰাই পেলাই আৰু তেওঁৰ লাঞ্চো মই আজিকালি বনাই দিওঁ। লাঞ্চ ৰেডি চেডি কৰি ইমান দৌৰাদৌৰি হয় নহয় ৰাতিপুৱাৰ সময়খিনি, ফটাফট মই বনাই পেলাই তেখেতক পঠাই দিলোঁ। পঠাই দি পেলাই এতিয়া পাহি উঠিছে জাষ্ট। তাইক এতিয়া ফ্ৰেছ কৰি পেলাই চিধা গাই ধুৱাই দিম। ধুৱাই পেলাই তাইক ব্ৰেকফাষ্ট কৰোৱাম। চ' আজি এটা বহুত ভাল ৰেচিপি এটা বনাম বুলি ভাবিছোঁ। বহুত সোনকালে আজি লাঞ্চ বনাম মই। চ' আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম। বহুতেই টেষ্টি ৰেচিপি এটা, আৰু মই ভাবোঁ এইটো মোৰ ষ্টাইলত মই অলপমান বেলেগকৈ বনাম। আশা কৰোঁ আপোনালোকৰ ভাল লাগিব। আৰু মই ছাছপেন্সত নাৰাখোঁ, মই কৈ দিছোঁ সেইটো মই প্ৰনছ মলাই কাৰী বনাম। চ' চিম্পলকৈ বহুতেই মানে চিম্পল হিচাপত কেনেকৈ টেষ্টি কৰি বনাব পাৰি কেইটামান ইনগ্ৰেডিয়েণ্টছ দি, সেইটো মই আপোনালোকক আজি দেখুৱাম। তো চাই থাকিব ভিডিঅ'টো। আশা কৰিছোঁ আপোনালোকৰ ভাল লাগিব আৰু আপোনালোকৰ ঘৰত বনাব তেনেকৈ। তেন্তে আজি সোনকালে মই খানা বনাব যাম। সোনকালে মানে দেৰিয়ে হ'ল, মই বহুত আজি কাম কৰিলোঁ। কাম চাম কৰি গা চা ধুই মেলি মাথা চাথা ধুই পেলাই শুকাই ল'লোঁ। চ' আহিলোঁ এতিয়া চিধা গা চা ধুই আৰু আপোনালোকৰ লগত কথা পাতিলোঁ। এতিয়া মই যাওঁগৈ কিচেনত। চাই থাকিব ভিডিঅ'টো, ঠিক আছে? কম करना पड़ेगा, ये लो तुम लो, हाथ में लो। कम करना पड़ेगा तो कम। आ जाओ। क्या चाहिए बोलो, क्या खाएगी अभी? तो जल्दी आओ। दोनों बात करो। क्या हगी करो बेबी को, किसी तो। कौन हो तुम? मंकी हो क्या? कोई मनाना चाहिए, कोई मनाना चाहिए। ले लो कोई बनाना, ले लो, दीदी दे रही है। थैंक यू पाही। লাঞ্চ বনাওঁ বুলি আহিলোঁ কিচেনত, কিন্তু আপোনালোকক এটা বস্তু দেখাব লৈছোঁ। দ্য ইণ্ডিয়াছ ভেলি বুলি এটা হেৰি আছে, অনলাইন শ্বপিং চেনেল আছে। তাত আপুনি অকল আইৰণৰ বস্তুবিলাক পাব। চ' মই আগতেও এবাৰ অৰ্ডাৰ কৰিছিলোঁ, এইবাৰ ছেকেণ্ড টাইম কৰিছোঁ। ইমান ধুনীয়া আহিছে এইখন, মই ভাবিলোঁ আপোনালোকক দেখুৱাই লওঁ নেকি।
খুলিছোঁ মই এখন খুলি পেলাই একবাৰ চালোঁ তাৰপিছত আপোনালোকক ভাবিলোঁ শ্বেয়াৰ কৰি দিওঁ এইখন চাওকচোন পিয়ৰ আইৰণৰ হয় দেখিলেই গম পায় ন কিমান ওজন আছে আৰু ইমান মোটা দেখিবলৈ আৰু বহুত ভাল হয় এনেকুৱা টাৱাবিলাক স্পেচিয়েলি দোচা এনেকুৱা কিবা বস্তু বনাবলৈ দোচা হওক বা উত্তাপ্পাম হওক এনেকুৱা কিছুমান বা পিঠা বনাবলৈ খুব ভাল হয় এনেকুৱা আইৰণৰ যিবিলাক হেৰি থাকে টাৱা বা কেৰাহী থাকে চ' আপোনালোকে যদি অকল আইৰণৰ বস্তু কিবা ল'ম বুলি ভাবিছে অকল লোহাৰ বস্তু ল'ম বুলি ভাবিছে তেনেহ'লে ইণ্ডাছ ভেলীৰ পৰা ল'ব পাৰে দ্য ইণ্ডাছ ভেলী বহুত এটা ভাল কোম্পানী হয় মানে তাৰ বস্তুবিলাক মই ভাল পাইছোঁ আৰু এইটো কোনো ধৰণৰ প্ৰমোচনেল ভিডিঅ' নহয় অবভিয়াছলি নহয় যিহেতু মই ইমান এতিয়া সক্ষম হোৱা নাই এইবিলাক কৰিবলৈ কিন্তু মই জাষ্ট শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ লগত আৰু ইয়াৰ ফিনিচিংবিলাক বহুত ধুনীয়া হয় আপোনালোকক একবাৰ দেখুৱাই দিলোঁ ল'ব পাৰে আপোনালোকে চ' এতিয়া আহিছোঁ মই খানা বনোৱালৈ আৰু মই এয়া ভাজিয়ে আছোঁ নিমখ হালধি সানি পেলাই ধুনীয়াকৈ প্ৰনছবিলাক অলপমান ডাঙৰ ডাঙৰ প্ৰনছ হয় ধুনীয়াকৈ ফ্ৰাই কৰি আছোঁ ফ্ৰাই কৰি লোৱাৰ পিছত মোৰ অকণমান অসুবিধা হৈছে বাবে গোটেইখিনি দেখুৱাব নোৱাৰিলোঁ পিঁয়াজ বিলাহী দি পেলাই যেনেকৈ আমি সাধাৰণ মছলা দিওঁ জিৰা ধনিয়া নিমখ হালধি এইবিলাক দি পেলাই অকণমান এইখিনি মছলাখিনি মই কচি লৈ পেলাই ইয়াত এইবিলাক দি দিলোঁ যিখিনি মই ফ্ৰাই কৰি লৈছিলোঁ প্ৰনছ তাত দি দিছোঁ দি পেলাই অকণমান এইখিনি লৰাই ল'ম একদম সাধাৰণভাৱে বনাইছোঁ কিন্তু স্পেচিয়েল এটা ইনগ্ৰিডিয়েণ্টছ দিম বাবে খুব বেছি টেষ্টি হয় এইটো খাবলৈ চাই থাকিব আপোনালোকে মই কি দিওঁ এয়া চাওকচোন মই এতিয়া ঘৰতে বনোৱা কোকোনাট মিল্ক ইয়াত ইউজ কৰিছোঁ আপোনালোকে ঘৰত বনাব পাৰে বা বাহিৰতো এভেইলেবল কিনিব পাৰে দোকানত চ' আপোনালোকে তেনেকৈও ল'ব পাৰে মই দেখুৱাই দিছোঁ কেনেকৈ বনাইছোঁ এই চাওকচোন মই এনেকৈ নাৰিকলটো গুচাই পেলাই সৰু সৰুকৈ কাটি মিক্সাৰত পিচি লৈছোঁ তাৰপিছত চেকনিৰে তাৰ মিল্কখিনি বাহিৰ কৰি লৈছোঁ কৰি লৈ ইয়াত দি দিছোঁ খুব বেছি টেষ্টি হয় এনেকৈ খাবলৈ আৰু এটা ইনগ্ৰিডিয়েণ্টছ মই ইয়াত দিম খুব টেষ্টি হৈ যাব তেতিয়া এয়া চাওকচোন অকণমান দেৰি ঢাকি ৰখাৰ পিছত এইখিনি এনেকুৱা হৈ গৈছে অকণ পানী উঠাৰ নিচিনা হৈ গৈছে কিয়নো মিল্কখিনিৰ যিখিনি তেল সেইখিনিও ধুনীয়াকৈ গলি গৈছে আৰু দেখিবলৈ ইমান ধুনীয়া হৈছে এতিয়া মই ইয়াতে গৰম মছলা এড কৰি দিছোঁ আৰু এইটো হৈছে আৰু এটা চিক্ৰেট ইনগ্ৰিডিয়েণ্টছ এইটো হৈছে মই পিয়ৰ মানে ঘি দিছোঁ ইয়াতে মানে ঘৰত বনোৱা ঘিউ নহয় অৱশ্যে অন্নপূৰ্ণাৰে দিছোঁ এয়া এচামুচ দিছোঁ আপোনালোকে 2 চামুচো দিব পাৰে আৰু মই ইয়াত শুকান জলকীয়াও দিছিলোঁ কিন্তু প্ৰথমতে বাকী তেনেকৈ একো দিয়া নাই আৰু এতিয়া লাষ্টত মই কেঁচা জলকীয়া আৰু ধনিয়া কাটি পেলাই ইয়াত দি দিম খুব টেষ্টি হয় খাবলৈ আপোনালোকে এবাৰ বনাই এনেকৈ খাই চাবচোন ইমান টেষ্টি লাগে খাবলৈ আৰু বনাব বুলি আশা ৰাখিলোঁ আৰু মোক জনাব কেনেকুৱা হয় আপোনালোকৰ আৰু মই বাকী থকা যিখিনি নাৰিকল আছিলে সেইখিনিৰে কি কৰিলোঁ সেইটো আপোনালোকক দেখুৱাই আছোঁ বাৰু এয়া মই ইয়াত দি দিলোঁ জলকীয়াখিনি আৰু ধনিয়াখিনি লৰাই লৈ পেলাই এতিয়া নমাব হৈয়ে গ'ল এনেকৈ খাই পেলাই খুব ভাল লাগে ভাতৰ লগত হওক ৰুটিৰ লগত হওক বা পোলাওৰ লগত হওক আৰু এতিয়া যিখিনি বাচি গৈছে এয়া নাৰিকল মই বিন কাটি থৈছিলোঁ ভাজিম বুলি এয়া বিন তাত শুকান জলকীয়া আৰু মাষ্টাৰ্ড চিড কেইটামান দি দিছোঁ সৰিয়হ দি পেলাই সৰিয়হ তেলতে ভাজি পেলাই লাষ্টত অকণমান কোকোনাট ইয়াত দি দিছোঁ খাবলৈ ইমান টেষ্টি হয় আপোনালোকে ইয়াত যো কাৰী লিভছ আছে কাৰী লিভছো ইউজ কৰিব পাৰে বহুতে ভাল লাগে খাবলৈ আৰু খাই চাবচোন এনেকৈও এবাৰ তেন্তে আশা কৰিছোঁ আপোনালোকৰ ভাল লাগিলে এই ব্লগটো চাই পেলাই ৰেচিপি কেইটাও চাই ভাল লাগিলে ট্ৰাই কৰিব ঘৰত আৰু যদি ভাল লাগিছে লাইক কমেণ্ট কৰিব নাপাহৰিব আৰু যদি আপুনি মোৰ চেনেলত নতুন হয় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেনেহ'লে আজিলৈ ইমানেই আহিছোঁ নতুন এটা ভিডিঅ'লৈ আকৌ আহিম বাই বাই গাইজ টেক কেয়াৰ এণ্ড লাভ ইউ অল বাই বাই